নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো এয়া ষ্টাৰ্ট কৰিছোঁ পাকঘৰৰ পৰাই। এয়া দেখিছেনে মাহীয়ে ভাজি আছে পিঠা। মানে আজি আমাৰ ঘৰলৈ আলহী আহিব, সেইকাৰণে ভাতৰ আয়োজন কৰা হৈছে। ইফালে মাছ, পেটু আৰু ইফালে মই ভাজি আছোঁ মাংস। আলহী আহি পোৱাৰ পাছতে মই তেওঁলোকৰ বাবে এয়া লৈ গৈছোঁ চাহ। ঘৰখনলৈ যেতিয়া আলহী আহে তেতিয়া মনটো উগুল থুগুল লাগি থাকে নহয়নে? আৰু যেতিয়া বিশেষ আলহী তেতিয়াতো ক'বই নালাগে। মাছ মাংসটো বনাই আছোঁ, তাৰপাছত এখন চিম্পুলকৈ ব্ৰকলিৰ ভাজি বনালোঁ, যিহেতু ভাজি এখন থাকিলে ভাল লাগে আৰু। তাৰপাছত বৰ বেঙেনা আছিলে, তাৰে ফ্ৰাই কৰিছিলোঁ। সেয়া ফাইনেলি ভাত পানী বনাই ৰেডি হ'লোঁ। তাৰপাছত ধুনীয়াকৈ সজাই পৰাই ল'লোঁ টেবুলখন। খোৱা বোৱা কৰি অলপ সময় ৰৈ তেওঁলোকো গ'লগৈ। আবেলি সময়ত এয়া পাপা ভণ্টিয়ে পঢ়ি আছিল, তাইকো চাহ একাপ দি ল'লোঁ। মায়ে ময়ো খালোঁ। মাহীজনীও কালি আহিছিল, আজি গুচিয়ে গ'লগৈ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এখন বিশেষ ফটোৰে সামৰণি মাৰিছোঁ। বাই।